আজি পোন প্ৰথম ভিডিঅ'ত আপুনি ফাৰ্ষ্টত দেখি পাইছে নহয় মোৰ ইমান গাল কাপোৰৰ পাহাৰ মানে ক'ব গ'লে মানে সৰু সুৰা এখন ইমান গাল কাপোৰ মানে যিহেতু মানে ঈদ আছিলে ন ঈদৰ কাৰণে কাপোৰবিলাক চাদৰবিলাক সলনি কৰা হৈছিলে সব মানে ধুই ধাই থোৱা আছিলে ডিউটি পা অহাৰ পিছত মোৰ মানে এইটো মানে ফাৰ্ষ্ট কাম মই সেইটোৱে কৰোঁ যদি মোৰ কাপোৰ থাকে তেন্তে মই চাবলৈ নোৱাৰোঁ মোক মানে কাপোৰ একেবাৰে ক্লিন লাগিব যাতে হাত দিয়াৰ লগতে মানে কাপোৰখিনি পোৱা যায় আৰু এইখিনি পুৰা কাপোৰখিনি জাপি ললোঁ সবৰে এটা কাম থাকে ন কোনে কোনটো কাম ভাল পায় মই আকৌ মানে সবতকে বেয়া পোৱা যদি কাম হয় কাপোৰ ধোৱা বাকি মানে সব কাম কৰোঁ আপোনালোকে কোনটো হয় ক'বচোন দেই আৰু এইফালে গোটেই বাচনখিনি ধুই ধাই থোৱা আছে যোৱাকালি দেখিছিলে নহয় আলহী আহিছিলে যে খালি খোৱা বোৱাটো ইমান দেখুৱা নহ'লে কাৰণ মানে মানুহ আহিলে যে মই পাহৰি যাওঁ ভিডিঅ' কৰিব লাগে বুলি কেনে এইটো মোৰ বহুত বেয়া হেবিট মানে মোবাইলটোৰ লগত থাকে হয় যোনটো সময়তে ভিডিঅ' কৰিব লাগে সেইটো সময়তে মই পাহৰি থাকোঁ ভিডিঅ' কৰিব লাগে বুলি কিনে তো এয়া খাই মেলি যোৱাৰ পিছত আৰু আমাৰ যে এই ৰুমটো আজি লাইন গ'ল মানে লাইটটো কিবা হৈ আছে তাৰপিছত নাই কালি যে আলহী আহিছে আমাৰ এই পৰ্দাখনৰ কিন্তু খুব তাৰিফ কৰিছে কপা ল'লে কেনেকুৱা মানে বৰ ধুনীয়া লাগিছে বুলি কেনে এইখন পৰ্দা যে মোকো মানে বহুত ভাল লাগে চব গোটেই পৰ্দাখন যে সূতাৰ হয় মানে সুধিছে কেনেকৈ ল'লে কিমান ল'লে সব ডিটেইলছ দিলোঁ আৰু মই তাৰপৰা যিহেতু মানে ঈদ কৰোঁতে ঈদ গ'লে বতৰ বেয়া কৰি আৰু এতিয়া সবৰ ঘৰতে পুৰা মাংস বস্তু লৈ পুৰা একদম কাম চলি থাকিব আমাৰ যে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব আকৌ দেই এতিয়া আমাৰ পিছফাল হয় এইফালে আমাৰ শুকুৱাবলৈ কাৰণে থৈছে ইয়াত মানে যোনটো কুৰবানীৰ মাংস যে সেইটো যে এনেকৈ জুই জ্বলাই কিনে যে এনেকৈ শুকুৱাই পুৰা একদম তলেদি জুই দিছে আৰু যে ওপৰত এনেকৈ শুকুৱাইছে এয়া মছলা দি এইটো কলপাত হৈ তাৰ ওপৰে কাপোৰ ঢাকি দিছে জুই দিছে মানে কুৰবানী মাংসটো যে এনেকৈ মানে প্ৰায় শুকুৱাই যাৰ ঘৰত মানে সৰহকৈ পায় কমকৈ পালে মানুহে খাই দিয়ে আমিতো মাংস কমেও 15-20 কেজিমান পাইছোঁ কমেও মানে ওজন নাই কৰা কিন্তু চকুৰ আন্দাজত কৈছোঁ 15-20 কেজিমান পাইছোঁ তাৰে মানে আধা আধি বেছিভাগ শুকুৱাই দিছে অলপমান আৰু কিবা কৰিব নেকি থাকে আমাহে কাটি কুটি মানে ঠিক কৰি লৈছে কাৰণ কুৰবানীত আকৌ বহুত বিলোৱা হয় ন কুৰবানী যোনটো মানে দিয়া হয় তো সেনেকুৱা মানে মাংস মানুহৰ ঘৰত সকলো ঘৰতে বিলাওতে মানে সবৰ ঘৰৰ পৰা আহে যে হুতে মানে বহুত সৰহ হৈ যায় তো বহুত বেছি সৰহ হৈ গ'ল তো মানে সেনেকুৱাকৈ আৰু যে ফটো ফ্ৰেমখন যে আনিছিলোঁ এনেও তো কৈছিলোঁ ভাল নাছিলেও বুলি তাৰ ওপৰত যেতিয়া ফটো ফ্ৰেমখন বেয়া হৈ গৈছে চাওক এনেকুৱাকৈ কিবা বগা পৰি গৈছে ফটো ফ্ৰেমখন জানো নাই কেলে হৈ গৈছে তাৰপৰা এতিয়া লৈছোঁ ভিডিঅ' এডিটিং কৰিবলৈ এটা একদম ইম্পৰ্টেণ্ট পাৰ্ট আৰু মানে এজন মানে তেওঁ মানে মোক কমেণ্ট কৰিছে যে কৈছে মোৰ ভইচটো মানে বেছি লাউড নহয় মানে ভিডিঅ'ত মানে কাৰণ মানে মই মানে চেষ্টা কৰোঁ জোৰকৈ কম এতিয়াও যে মই বহুত জোৰেৰে কৈ আছোঁ বহুত বেছি জোৰেৰে কিন্তু ইয়াতকৈ অধিক জোৰেৰে মই ক'বলৈ নোৱাৰোঁ মানে সিমানখিনিয়ে চাগে আৰু জানো কেলে এনেকৈ হয় কিন্তু মানে মই যিমান পাৰোঁ সিমান জোৰ দি ক'বলৈ বিচাৰোঁ মোৰ মাতটো ইমানখিনিয়ে তথাপিও চেষ্টা কৰিছোঁ আৰু মাইক চাইক আছে বাৰু কিন্তু সেইবিলাক নৰ্মেলি আৰু কি ইউজ কৰি থাকিম বুলি বহুত এলাহ লাগে তেনেকুৱা আৰু বহুত সুস্তি মানুহ মই জনতা মাফ নাই কৰেগি তেনেকুৱা আৰু ঈদ যোৱাই নাই মেহেন্দি যাব হ'লে ইয়া মেহেন্দি গৈছেই আৰু নখত যে মই কেইবাৰ লগালোঁ মোৰ নখটো যেনেকৈ ৰঙা হৈ থাকিলে খুব ভাল লাগে একদম যাব হ'লে এইটো পাৰ্ট নাই যোৱা বাৰু এইটো আকৌ কেইদিনমানৰ বহুত চানতি আগদিনাখন অঁকা যে সেইকাৰণে এইটো গৈছে আৰু ভিডিঅ'বিলাক কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব দেই যদি নতুনকৈ আহে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব গৈ কিনে ছাবস্ক্ৰাইব কৰি আহিব আৰু এইফালে আজি লৈ গৈছোঁ কামত মানে ঈদৰ কাৰণে দেই ঈদৰ কাৰণে লৈ গৈছোঁ সোমোৱাই দিছিলোঁ কিন্তু এবাৰ ওলোৱাই দেখাই দিওঁ এয়া চেৱৈ আৰু ইয়াত তাৰ বস্তুখিনি আৰু লগতে এইফালে গাখীৰ মানে আজি কেইবাদিনৰ পৰাও যে আমাৰ মানে কামৰ দাদা এজনে মানে
সদায় কৈ আছিলে মানে ঈদ নহা আগৰ পাই চেৱৈ খাম যোৱাকালিও ডিউটিলৈ গ'লোঁ তেতিয়াও নিনিলোঁ যে মোক যোৱাৰ লগতে কৈছে কি হ'ল চেৱৈ নানিলি কেলে বুলিকে পূৰা চিঞৰিছে সেইকাৰণে আজি মানে ধুনীয়াকৈ যোৱা ৰাতিয়ে চব পেকিং চেকিং কৰি থৈ দিছোঁ এতিয়া বেগত ভৰাইলোঁ কাৰণ ৰাতিপুৱা সময়ত মানে যিমান সময় থাকিলেও টাইম কমি হৈ যায় সেইকাৰণে পেকিং চেকিং কৰি ল'লোঁ আৰু তাত গৈ দেখাম মানে কেনেকৈ কি কৰোঁ আকৌ আৰু সব ওলাই ল'লোঁ এইফালে মোৰ নিজৰ বেগটো পেকিং কৰি ল'লোঁ আৰু মোৰ বেগ এইফালে এইটো বেগ তাৰোপৰি আমাৰ ৰাস্তা বোকা কি যে হ'ব ইমান বোকা ৰাস্তাত কেনেকৈ যাম নহয় মানে বহুত বেছি বোকা যিহেতু মানে আহাৰ মাহ সোমালে ন আহাৰৰ হাত লাগিলে সেইকাৰণে বৰষুণটো ৰখাই নাই বৰষুণ দিয়ে আছে চক দিয়ে আছে কেমেৰাটো গোলা হৈ গৈছে এয়া দিয়ে আছে তাৰোপৰি এনেকৈ বৰষুণ দি থাকিলেও ইমান বেছি ভাল নালাগে নহয় পুৰা একদম লেতেৰা লাগে তাকে আৰু ওলাই মেলি ল'লোঁ আৰু ঘৰৰ কাম 90% হ'ল আৰু কাম হ'ল বাকীখিনি কাম বাকী আছে আৰু আজি যিহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ একেবাৰে শেষ নোহোৱালৈকে যাতে আপোনালোকে চাই গৈ থাকে আৰু কেনেকুৱা লাগিছে ক'ব আৰু নতুনকৈ যদি আহে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু বলক চাই গৈ থাকিব খোৱাকেইটাও দেখাও মই বনোৱা চেৱৈ আদা দি ইয়াত খালি যে গাখীৰটোৱে মেইন মই এতিয়াই বনাইছোঁ মই ডাইৰেক্ট কেঁচাই আনিছোঁ ইয়াত আনিহে বনাইছোঁ 2000 years later আৰু এইফালে মই আহিলোঁ ডিউটিৰ পৰা অহা মানে অকণমান টাইম হ'ল তাৰপৰা অলপ কোৰাণ পাক পঢ়িলোঁ কাৰণ যিহেতু ইমান বেছি সময় নাপাওঁ সেইটো পঢ়া হৈ গ'ল পঢ়াৰ পিছত একেলগতে মই বহি কিনে চব্জিখিনি কাটি ল'লোঁ যাতে মানে অলপমান ভাজিখিনি বনাই সহায় কৰি দিওঁ আৰু আজি মানে ৰাতি দাংবডি ভাজি বনাম বুলিয়ে ভাবিছোঁ সেইকাৰণে ধুনীয়াকৈ একদম ধুমাধুম কাটিলোঁ আমাৰ ঘৰত বেছিভাগ অকণ দাংবডি বহুত খুব চলে কাৰণ মানে আমাৰ মানে খাই কেনে অকণ বেছি ভাল পাওঁ ঘৰত সেইকাৰণে পাপাই দুদিন নাযায় আনি দিয়ে তেনেকৈ খাওঁতে আমনি লাগি গৈছে আৰু এতিয়া কিন্তু এইফালে আজি বনোৱা কেক এইটো কিন্তু আম্মাই বনাইছে আকৌ দেই চাওকচোন কিমান ফ্লফি হৈছে একেবাৰে এয়া পুৰা ধুনীয়া হৈছে চানা পিছফালটো ইমান ধুনীয়া হৈছে আম্মা ইমান ধুনীয়া হৈছে আৰু তাৰোপৰি এয়া বনাই আছে কুপ্তা এইফালে আম্মাই বনাই আছে ধুনীয়াকৈ একদম ইগগাল লাডু আৰু কুপ্তা কোনে খাই ভাল পায় মোক জনাব মোৰ কিন্তু বহুত বেছি প্ৰিয় যেতিয়া আমাৰ কোৰবানী ঈদ আহে আমাৰ ঘৰত কুপ্তা আৰু শুকান বুজ সেইকেইটা থাকিবই সেইকেইটা মোৰ বহুত প্ৰিয় বহুত ভাল পাওঁ তাৰোপৰি আজি ভাতত বনাই আছোঁ এয়া মই এইফালে পটল ফ্ৰাই কৰিছোঁ আৰু এইফালে বনালোঁ আজি কুন্দুলি ভাজি আৰু এইফালে আজি পটল ফ্ৰাই কৰিছোঁ বেচন দি কিনে আৰু আপোনালোকে কুৰবানীৰ মাংস দি কিনে কি বনালে মুছলিমসকলক সুধিছোঁ কি বনালে মোকো জনাব আপোনালোকক দেখাম আমাৰ কি বনাইছে আমাৰতো সেয়ে চব পুৰা মানে কেকটো মানে ঈদটো গুচি গ'ল কেক বনোৱা কালি হৈছে মানে কেক মানে আমাৰ ঘৰত মানে ধেৰ কণী আছিলে তো আম্মাই ভাবিলে যে ইমান গাল ডিম আছে তো সেইখিনি দি কিনে মানে এটা কেক বনাই দিলোঁ ঈদত যিহেতু মানে এইবাৰ নাস্তা বনোৱা নহ'লে সেইকাৰণে এইবাৰ মানে ঈদৰ পিছত এনেওতো ঈদৰ সময়তো আলহী নাহে পিছতহে আলহী আহে সেইকাৰণে আম্মাই ক'লে যে মানে কেক এটা বনাই দিওঁ আৰু এটা কেক ফেটি থোৱা আছে মানে টোটেল 6টা কণী বনাইছিলে 6টা কণীৰ কেকত মানে 3টা বনাই ল'লে আৰু 3টা মানে বনাব আৰু আমাৰতো অভেন নাই সেইকাৰণে যে আমাৰ এই এনেকুৱা কুকাৰত বনাইছিলে আৰু কুকাৰত বনোৱা প্ৰচেছটোতো আমি গম নাপাওঁ তাৰোপৰি আমাৰ ওচৰৰ ঘৰৰ ছোৱালীজনী আহিলে তাই মানে কেনেকৈ কুকাৰত বনাই দেখাই দিলে আমিতো আজিলৈ কুকাৰত বনাই নাই পোৱা যদি বনাওঁ তো ডেক্সিত বনাওঁ আৰু ডেক্সিত বনাই কেনে বনাওঁ এইবাৰ ফাৰ্ষ্ট টাইম কুকাৰত বনালোঁ কিন্তু বহুত ধুনীয়া হ'ল আৰু এইফালে আজি হৈ আছে আৰু বনোৱা মেলা হৈ গ'ল ধুনীয়াকৈ বাঢ়ি ল'লোঁ আৰু এইফালে হৈ গ'ল আজি মোৰ ভাতৰ থালিখন কি আছে দেখিলেইচোন আই পুষ্কু এইফালে চাওঁ তোমাক চাম তোমাক এয়া মাইনা ই মোৰ ভিডিঅ'ত নাই
চানা মাহিৰাক মাত আমাহিৰা কিবা দেখাম আবেটি আই পুষ্কু মাহিৰাক মাত মা কৰিছে কটা মাহিৰা ভালকে কৰি দে হাই কৰি দে হ'ল আৰু এইটো কি এয়া যোৱাকালি বনোৱা কেক আমাৰ ঈদত বনোৱা নহ'লে ন কালি বনালে চব থৈছে চব আজি যে এইটো মই গিফ্ট পালোঁ কামৰ জেগাৰ পৰা মানে এটা পেচেণ্টে আহিলে পেচেণ্টজনে আহি কিনে মোক চকলেট এটা গিফ্ট দিলে ভাল পালে একদম ডাঙৰ ফেমিলি পেক তাত নাখালোঁ খালি ভাত খাই উঠিছিলোঁহে লাঞ্চ কৰি উঠিছিলোঁ তেনেকুৱাতে দিলে নাই সেইকাৰণে মানে খাবলৈ মন নগ'লে আৰু তাতে থৈ দিলোঁ আৰু মই যে কামৰ জেগাত ইমানেই পাইছোঁ এনেকুৱা চকলেট ঠিকনা নাই লগতে চকলেট পাইছোঁ ইয়েৰিংছ গিফ্ট পাইছোঁ মানে বহুত পেচেণ্টে দি যায় মানে মোক মৰমতে আৰু মানে হিচাপ নাই ইমান বেছিকৈ পাইছোঁ তাৰোপৰি এতিয়া খামৰ চকলেট কাৰ প্ৰিয় ডেইৰী মিল্ক ক'বচোন দেই মোকতো খাই বহুত ভাল লাগে ডেইৰী মিল্ক ভাল লাগে তাৰোপৰি কিটকেটটো ভাল লাগে আগতে মিল্কীবাৰ চিল্কীবাৰ ভাল নালাগে ডেইৰী মিল্ক আৰু কিটকেটটো ভাল লাগে তাই এয়া আহোঁতে লৈ আহিলোঁ বন্ধাকবি আৰু তিয়ঁহ আনিলোঁ কাৰণ মানে মই চালাড খাওঁৱেই অইন বস্তু নহ'লেও নাই খালি তিয়ঁহটো হ'লে ভাল লাগে আৰু এইটো তিয়ঁহটো ল'লোঁ আৰু সেই কেক দেখালোঁ যে কালি বনাইছিলে সেইটোৱে খাবলৈ কিন্তু ভাল হ'ল তাৰপৰা ভাবিছোঁ যে এতিয়া মই নিমকি বনাম বুলি এতিয়া নহয় মানে কালি মানে বনাম ভাবিছোঁ চাওঁ এতিয়া কি হয় এতিয়া খাই লৈ মা খালা মেল্ট হৈ আছে ফ্ৰিজত থৈ দিয়া নেকি নোখোৱা গৰম আছিলে যে সেইকাৰণে মানে পুৰা অলপ মেল্ট হৈ গৈছে এইফালে আৰু পুৰা কাপোৰ হৈ আছে কাৰণ এইবিলাক চব ঈদৰ দিনাখন লগাইছিলোঁ আকৌ পৰ্দাবিলাক চব ধুই ধাই কেনে এতিয়া আকৌ পৰ্দাবিলাক সলনি কৰি দিয়া হ'ল এইফালে সেইফালে কাৰণ যিহেতু ঈদো গ'ল সেইকাৰণে লগতে পৰ্দাকেইটাও খুলি দিয়া হৈছে ধুই ধাই কেনে এতিয়া মই এইখিনি চব জাপিম দেখিছেনে পুৰা চকীখনত কাপোৰেৰে তাল খাই আছে ইমান গাল কাপোৰ সেইকাৰণে ভাবিছোঁ ধমাধুম কাপোৰখিনি জাপি লওঁ জাপি কিনে আকৌ এইখিনি ভৰাব লাগিব নহয় নেক্সট বছৰ আকৌ লাগিব পাৰে বা অইন নতুনকৈ আনিব পৰা হ'ব তো সেইকাৰণে এতিয়া ধমাধুম জাপি লওঁগৈ হেল্ল' এভৰিৱান আৰু আজি হৈছে নেক্সট ডে আৰু এতিয়া গা হাত ধুই ধুনীয়াকৈ একদম পূৰা ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হোৱা মাত্ৰ মানে টাইম হৈ গ'ল অকণমান দি বহিলোঁ মেলিলোঁ আৰু এতিয়া আহিছোঁ ভাতৰ প্ৰিপেৰেশ্যন কৰিবলৈ কাৰণে যিহেতু আজি ছানডে আৰু এইফালে মই ৰেডি কৰি থৈছোঁ পকৰি বনাবলৈ কাৰণে মোক মানে বহুত মন গৈছিলে যে এবাৰ খাওঁ বুলি কেনে মানে এইও মানে বহুত ফেভৰেট বস্তু হয় আৰু তাৰোপৰি ধমাধুম বনাই লৈছোঁ আৰু আজি যিহেতু ছানডে ভাবিছোঁ আজি কি বনাওঁ ভাবিছোঁ লগতে পকৰি চব্জি বনাম আৰু মাংস অলপমান ফ্ৰাই কৰিম মানে তেওঁ কিবাকিবি দেখাম বাৰু যিহেতু মানে আমাৰ ভাইটিটো আপোনালোকে দেখিছিলে নহয় সি যে মাদ্ৰাছা গৈছিলে পঢ়িবলৈ কাৰণে বাহিৰলৈ সি ঈদ বুলি আহিছিলে ঘৰলৈ বাইদেউৰ ঘৰত তাৰপৰা আজি তাৰ ৰিটাৰ্ণ ট্ৰেইন আছে যাবগৈ চ' সেইকাৰণে এতিয়া আমাৰ ঘৰত আহি আছে ৰাতি মানে আমাৰ ইয়াৰ পৰাই যাব বাণীপুৰ ষ্টেচন আমাৰ ঘৰৰ পৰা ওচৰ যে চ' সেইকাৰণে মানে আমাৰ ইয়াৰ পৰা যাব চ' সি আহি আছে তাক সুধিলোঁ কি খাবি এনেও মানে এইবিলাক বস্তু খাই খুব ভাল পায় চ' সেইকাৰণে তাৰ কাৰণেও বনাইছোঁ মানে আৰু এনেও আমাৰ ঘৰত যে ফুলৰি চব্জিটো ক'লে মানে আমাৰ গোটেইখিনিয়ে ঘৰত চবেই ভাল পায় আমাক মানে বিশেষকৈ হেৰি আমাৰ মানে ইমান বেছি প্ৰিয় নহয় কিন্তু আমাৰ ঘৰত পাপাৰ বাই মোৰ আমাৰ তিনিওটাৰে
বহুত ভাল পাওঁ আমি তো এই ফাৰ্ষ্ট আৰু আকৌ আমাৰ আয়ানো খুব ভাল পায় খাই কিনে মানে এইবিলাক বস্তু আমাৰ নিচিনাই সি যদিও সি আমাৰ পেহী ল'ৰা হয় কিন্তু তাৰ মানে গাত যিমান মানে গুণ আছে সব মানে আমাৰ লগতে মিলা মানে মিঠা খাই বেয়া পায় চব্জি খাই বেয়া পায় মানে তেওঁ আদা মামাৰ নিচিনা মানে চব্জি মিঠা চিঠা খোৱাটো ইমান ভাল নাপায় ৰেহাইতে বনাই দিছোঁ আৰু সোনকালে বনাম সেইকাৰণে ভাবিছোঁ যে লগতে এইখনতো মানে চব্জিখিনি পাতিয়ে দিম বুলি কেনে মানে এই মই চপাৰটো ল'লোঁ যে এই চপাৰটোৰ কাৰণে যে বহুত সুবিধা হয় পিঁয়াজখিনি বহুত জল্দি চপ হৈ যায় মানে বহুত বেছি সময় নালাগে ইয়াত অকণমান আছে এইখিনি দিয়ে হৈ যাব এনেকুৱা এটা বস্তু লৈ ল'লে আকৌ বহুত সুবিধা হয় মানে খাস কৰি মানে ঘৰত থকা মাইকী মানুহসকলৰ যিহেতু কামৰ সময়ত ব্যস্ততা হৈ থাকে ন তো এনেকুৱাবিলাক বস্তু হ'লে কি হয় সময়টো কম হৈ যায় মানে বাচি যায় কামখিনি জল্দি হয় তো তেনেকুৱা হ'লে লৈ ল'ব লাগে এইতে বনাই আৰু মেচিনে মাত দিলে চাওক আমাৰ পোৱালি আৰু যে এনেকুৱাকৈ যদি পিঁয়াজখিনি একদম সৰু হয় ন একদম সোনকালে ফ্ৰাই হয় মানে ৰঙা হৈ যায় বেছি টাইম নালাগে মানে সৰু কৰিলে ভাল এফালে এইখিনিও ৰঙা হৈ আছে $2,000 years later. আৰু এইফালে এতিয়া ঢেৰ পিঁয়াজ কাটিব লৈছে এইফালে আম্মা এয়া পেহী মানে আয়ান যাবগৈ যে আয়ান যোৱাৰ কাৰণে মানে আৰু ট্ৰেইন আছে 6:30 বজাত 5:30 বাজিলে আৰু এতিয়া আয়ান হৈছে হেতি আহিলে ভাত পানী খালে খাই মেলি অলপ দেৰি ৰেষ্ট লৈছে আৰু এইফালে আয়ান পুৰা টোপনিত সি ক'বলৈ নাই আৰু আয়ান আকৌ বহুত হা আমাৰ আয়ানকো বহুত কুম্ভ হ'ব দেই শুই গ'লে মানে তাক যিমান হাৰ কৰা থাকিলেও সি হাৰ নাপায় হা সি এনেও কুম্ভ তাক উঠালেও নুঠে এতিয়া সি বহুত বেয়াকৈ শুৱে তাক মানে শুলে সি পাথৰ বনি যায় উঠালেও সি নুঠে তাৰপিছত সি কেনেকৈ উৎপাত কৰি আছে নে এতিয়া জ্বলি লাগিছে মই অথনিবাৰ চিঞৰি থাকোঁতে বনোৱা কওঁতে এতিয়া একদম পূৰা খৰ ধৰ লাগিব এই গোটেই আয়নৰ বেগ চেগবিলাক এইখিনি অহাৰ লগতে সি কাপোৰখিনি ধুলে তাৰ সি নিজেই ধুলে আৰু বেগ চেগবিলাক ৰেডি কৰি থৈছে টাইম নাই আৰু ইয়া 5:30 বাজিলে আৰু 1 ঘণ্টা আছে হা এই আমাৰ আয়ান ঠিক আছে তই শুই থাকোঁতেও দেখিলে তই যে শুই আছিলি তেতিয়াও দেখিলে আমাৰ আয়ান শুই আছিলে এতিয়া উঠিলে কাপোৰটো ভৰিটো সাৰ পোৱালে চাগে নিজে সাৰ পালে হা আয়ানে নিজে সাৰ পালে সাৰ যে পালি তই মোৰ ছোৱালী শুয়ে থাকিবি আজি যাবগৈ দুখ লাগিছে খান চাওঁ যাবগৈ বেচেৰা ঈদৰ কাৰণে 10 দিন ছুটি পাইছিলে ন তো এতিয়া যাবগৈ তো সি যাব যে সেইকাৰণে তাৰ কাৰণে মানে পেহী আৰু আম্মাই ধমাধুম কুৰ্মা পোলাও বনাইছে সি একেবাৰে খাই মেলি যাব ট্ৰেইন আছে 7টা কিমানত 7:55 7:55 তেনেহ'লে আমি 7টা বজাতে যাব লাগিছিলে তই 6:55 কৈছোঁ খুৰী কৈ দিবি যা এইখনত 7টা বজাত আহিলেও হ'ব 7:55 ট্ৰেইন আছে ইমান জলদি হ'ব কি কৰিম তাৰমানে সি আজি ৰিটাৰ্ণ যাবগৈ তাৰ কালিৰ তাৰ আকৌ মাদ্ৰাছা অ'পেন হৈ যাব ঈদৰ কাৰণে বন্ধ দিছিলে চ' এতিয়া আমাৰ পেহীয়ে তাৰ কাৰণে বনাই আছে খাই বৈ যাব আৰু লগতে আমিও যাম তাক থ'বলৈ কাৰণে ষ্টেচন সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো চাই থাকিব ঠাণ্ডা ল অকণমান
খাই লওঁ বহি কি অকণমান খাই লওঁ বহি অকণমান বহি ঠাণ্ডা খাই লওঁ গৰম লাগিছে যে দেখাই নাই যোৱা গৰমত এইটো বস্তুৱে মেইন চবতকৈ ইম্পৰ্টেণ্ট বস্তু ঠাণ্ডা ভাল চবেই পাওঁ মোক ৰাতিপুৱা শুই উঠাৰ লগত ঠাণ্ডা খাবলৈ মন যায় কেতিয়াবা ৰাতি বিচনাত যাম যেতিয়া ঠাণ্ডা খাবলৈ মন যায় কেতিয়াবা যদি আধা ৰাতি সাৰ পাই যাব তেতিয়া ঠাণ্ডা খাব মন যায় ইমানে মন যায় মোৰ আৰু এইখিনি এতিয়া আয়ানৰ কাৰণে দি পঠাব লাগিব অকণমান আচাৰ এইখিনি হয় আম এইখিনি হয় বগৰী মিক্স কৰি দিম আয়ান মিক্স কৰি দিওঁ এতিয়া চামুচ এখন দিয়া কোনটো কোনটো মানে বগৰী আৰু হেৰি বগৰী আম বগৰী কেলে নাখাওঁ এটা বগৰী বেয়া লাগিলে শুন আকৌ এইফালে আয়ান 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 শুন আকৌ এইফালে ৰাস্তা আতে অকণমান দি দিবা বহুত দিন যাব এতিয়া ঐ ল'ৰা এইটো খাইছা এটা তেল নিদিয়া যদি তেল দিয়া হয় এয়া ইয়াৰ আগত বগৰী তলত আছে আম এইখিনি লৈ যাব তাত গৈ খাব তাৰপৰা গৈ এইফালে পোলাও বনাই আছে আয়ান যাবগৈ দিয়া আয়ানে লৈ যাব লগত লৈ যাব নে খাই যাব লৈ যাব টিফিন কথা তেনেকুৱা লৈ মেলি যাব আৰু লৈ মেলি যাব খাই মেলি যাব ফুচু নালাগে ফুচু আমাৰ আইনক ফুচু মাতে আমি মুনু মাতো কি কি তাৰ নাম আছে ফুচু মুনু কেলে কাপোৰটো কি বেয়া লাগিছে সেইটো সেই মই দিয়াটো নহয় জানো সেইখিনি ভৰাই ল'ব লাগে বেগত বস্তুখিনি চাৰ্জাৰ মোবাইল ক'তা মোবাইল এইটো আয়ানৰ নিজৰ মোবাইল এইটো থৈ যাব কোনটো লৈ যাবি দেখাওঁ দে এইটো লৈ যাব এইটো থৈ যাব কাৰণ এইটো মোবাইলৰ মাদ্ৰাছাত স্ক্ৰীন টাচ মোবাইল নিবলৈ নিদিয়ে সেইকাৰণে মানে কিপেড মোবাইল দিব নহ'লে সিহঁতৰ পঢ়া বেয়া হৈ যাব যে সেইকাৰণে ফাইন লাগিব কিমান কৈ দে 8,000 টকা ফাইন লাগিব ফাইন যদি মানে স্ক্ৰীন টাচ মোবাইল ধৰা পৰি যায় মনেতো কিছুমান ল'ৰা ছোৱালী লৈ যায় ন তো ধৰা পৰি গ'লে পুৰা 8,000 টকা কাট ফাইন ল'ব নহ'লে মাদ্ৰাছাৰ পৰা আউট কৰিব আৰু তো সেইকাৰণে এইটো মোবাইল থৈ যাব যেতিয়া ঘৰ আহিব তেতিয়া তোমাক দেখি আছা গামোচা পিন্ধি আছা গামোচা পিন্ধি দুই থাকি খালি এৰি যায় কেতিয়াবা খুলি মেলি পৰি যাব কি কোৱা এতিয়া কি ক'বা পিন্ধা দেখিলা পিন্ধা টাৱেলখন মেলি থৈ গুচি গ'ল চকীৰ ওপৰত তেনেকৈ সেনেকৈয়ে কৰে পাপাই পিন্ধি মেলি টাৱেলখন ভিতৰত মেলি থৈ গুচি যায় ভিজা টাৱেলখন গ'ল আমাৰ টিভি টিভি কি হ'ল কৈছা এনে টিভিটো গ'ল ল এইবিলাক ভৰা চাৰ্জাৰ ভৰা চব হৈ গ'ল ৰেডি আৰু এইফালে মই হৈ গ'লোঁ ৰেডি এইফালে পেহী ৰেডি পেহী মানে হৈ আছে আৰু অকণমান বাকী আছে আৰু পেহী চুলিখিনি দীঘল হ'ল কি লগালা হা
মোক কিবা ক'বা মোৰ চুলিখিনি দীঘল হৈ যাওক চাও এয়া সকলো ৰেডি তাৰপিছত আমাৰ আয়ান হাফিজ চাহাব ৰেডি কি হ'ল এইফালে আয়ানৰ কাৰণে টিফিন ভৰাই আছে সেইটো নগলিব নেকি সেইটো এইটো গৰম ভৰাব পাৰি কিনে বিৰিয়ানী ভৰোৱা টেমা হয় ন এইটো নগলে এইটো তো তাৰ কাৰণে পোলাও এইফালে অণ্ডা পোলাও অণ্ডা ইৰফান আহি আছে মানে আমি আয়নত খাবলৈ গোটেইখিনি যাম পাপা নাযাওঁ বুলি কৈছে কিন্তু ক'ব নোৱাৰি টাইমত যাবগৈও পাৰে আইন অকণমান মনটো বেয়া লাগিছে পাৰে ন মনো বেচেৰা যাবগৈ আৰু এতিয়া নাহে একেবাৰে ৩-৪ মাহৰ পিছত আহিব এতিয়া যাব একদম ৩-৪ মাহ পিছত আহিব তাৰপিছত আকৌ একেবাৰে আহিব কেতিয়া একদম মিটত আহিব ৩-৪ মাহ পিছত অহাৰ পিছত একদম অহা বছৰ তাৰপিছত আকৌ ঈদত আহিব মানে ইমানকৈ ছুটি নিদিয়ে ঈদত এইফালে পাপাও ৰেডি লগতে লুকালে চহাইগল ৰেডি সেইকাৰণে গাড়ী আহি আছে যাবলৈ কাৰণে যাম তুমি নুঠাম আহি গ'ল কৈছোঁ যাবলৈ কাৰণে যাবলৈ কৈছোঁ গোটেইখিনি ভাল লাগিব গৈ ওলালোঁ বাৰু আমি ভাল লাগিছে আইনৰ মনটো বেয়া লাগিছে বেচেৰা আমি আহি পাই গ'লো ষ্টেচন আৰু ভিৰ চাওক কেনেকুৱা বেয়া বেগ চেগ লৈ সেয়া আমি উঠিকে গৈছোঁ টিকেট টিকেট কটা হৈ গ'ল এতিয়া আমি ওপৰলৈ উঠি গৈছোঁ ধুমাধুম যাম বুলি বেছি টাইম নাই আৰু এতিয়া আহি আছে আমি উঠিলোঁ ট্ৰেইনত যাওঁ আমিও ফুৰিব ফুৰি আহোঁগৈ আমিও ট্ৰেইনৰ পৰা তো যায় আৰু এটা কথা যায় আৰু এটা কথা চামিনা আৰু কেমেৰা কথা ঠিক আছে ইমান দেৰি অকণ মাৰিম যায়গে বাই 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 তো এই ডাঙৰ বেগটোৰ ভিতৰত ভৰাই দিলোঁ বাই বাই মন বাই বাই হেল্ল' আৰু কোনফালে হ'ল বাই বাই মনো বেচেৰা আজি এটা বেয়া আচৰিত হৈ গ'ল কোনে যাব বুলি সেইলে ট্ৰেইন আৰু সেই সৰু ল'ৰাটো ক'ত দি দিলে বা নহয় এইবিলাক বস্তুত যে তুমি সোধ পোছ কৰি মানুহৰ পৰা জানিব এতিয়া যে আমিও ট্ৰেইনত নাহোঁ ময়ো এতিয়া সেইবিলাক বস্তু তুমি সুধি সুধিয়ে কৰিব লাগিব আৰু মই এইবিলাক সুধিবলৈ মোক এইবিলাক ক্লাছ নালাগে মই সুধিলোঁ গুচি গ'ল আয়ানৰ ট্ৰেইন সেয়া বেচেৰা ক'ত উঠিলে আৰু ল'ৰাটো সেয়া গৈ আছে এটা সৰু ল'ৰাও আছিলে সিহঁতি আহোঁতে দেৰি কৰি দিলে আকৌ সেইকাৰণে ট্ৰেইনখন এতিয়া
উঠিলে নাই বা এতিয়া গ'লেহে গম পাম আৰু মোবাইল চোবাইল লৈ গৈছে গৈ ফোন মাৰিব আমাৰ খালি ট্ৰেইন আইনক দিব মোক নিদিয়ে ন আইনক দিব আইনে পইচা দিছে আৰু এতিয়া আইনে গৈ পেলাই নাই গৈ আছে গৈ পাই কিনে আইনে মোবাইল চোবাইল নিছে আৰু কিপেড মোবাইল দিছে দেখালোঁ নহয় গৈ ফোন মাৰিব আৰু গ'লে গেদি দোৱা কৰিব ভালে ভালে যাতে আয়ান গৈ পায়